মাজত মাত্ৰ 2টা দিন 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া এডিআৰ নিযুক্তি পৰীক্ষাৰ বাবে এতিয়া ৰাজ্যজুৰি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ 15 ছেপ্টেম্বৰ দেওবাৰে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা যি পৰীক্ষাত 3000 পদৰ বিপৰীতে অৱতীৰ্ণ হ'ব 11 লক্ষাধিক পৰীক্ষাৰ্থী অৰ্থাৎ এটা পদৰ বিপৰীতে প্ৰায় 367 গৰাকী পৰীক্ষাৰ্থী পূৰ্বতকৈ বহু বেছি পৰীক্ষাৰ্থী হোৱাৰ বাবে এইবাৰ ৰাজ্যৰ 28খন জিলাত স্থাপন কৰা হৈছে 2305টা পৰীক্ষা কেন্দ্ৰ ইয়াৰে 429টা কেন্দ্ৰ অধিক স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে 15 ছেপ্টেম্বৰৰ এই পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে বিশেষ নীতি নিৰ্দেশনা 15 ছেপ্টেম্বৰৰ পুৱা 10:30 বজাৰ পৰা অনুষ্ঠিত হ'ব পৰীক্ষা সেয়েহে 2 ঘণ্টাৰ পূৰ্বেই নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ পৰীক্ষাৰ্থীসকললৈ বিশেষ আহ্বান সেৱাৰ অধ্যক্ষৰ কাৰণ পৰীক্ষাৰ্থীৰ সংখ্যা অধিক হোৱাৰ বাবে পৰীক্ষাৰ্থীসকলে সোনকালে আহিলেহে পৰীক্ষা কেন্দ্ৰত সময়মতে প্ৰৱেশ কৰিব পাৰিব পৰীক্ষাৰ্থীসকলক মোৰ অনুৰোধ থাকিল আপোনালোকৰ জৰিয়তে এটা অনুৰোধ থাকিল যাতে তেওঁলোকে যেহেতু এনেকা ভাবি নলয় যে মই গুৱাহাটীত আছে গৈ পাম সোনকালে কাৰণ গুৱাহাটী মানে গুৱাহাটী নহয় ইট মে বি ভেৰি ৰিমোট প্লেচ প্ৰথমতে তেওঁলোকে নিজৰ এডমিট ডাউনলোড কৰি লৈছে গতিকে নিজৰ পৰীক্ষা কেন্দ্ৰটো একবাৰ চিনাকি হৈ লয় ফিজিকেলি পাৰিলে ফিজিকেলি নহ'লে আজিকালি ডিজিটেলি গুগল মেপ বা যিকোনো ধৰণে চিনাকি হ'ব পাৰে আৰু আন্দাজ কৰিব পাৰে যে কিমান সময় লাগিব যেহেতু চেণ্টাৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি গতিকে অতি কমেও তেওঁলোকে 2 ঘণ্টামান আগতে গৈ পালেহে স্ক্ৰিনিং প্ৰপাৰ হ'ব পাৰে গতিকে যিমান পাৰে সোনকালে ছাত্ৰ ছাত্ৰীসকলে নিজৰ চেণ্টাৰত যাতে যায় 15 ছেপ্টেম্বৰৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে কি নিব পাৰিব পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ কেৱল কলম পেন্সিল এডমিট কাৰ্ড ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা নগদ ধনহে পৰীক্ষাৰ্থীয়ে লগত লৈ যাব পাৰিব পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ঘড়ী পাৰ্চ বেগ আৰু পানী বটলকে ধৰি সকলো ধৰণৰ সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰত নিষিদ্ধ পৰীক্ষাৰ্থী যেতিয়া ভিতৰত সোমাব ভিতৰত মোবাইল বা কোনো ধৰণৰ বেগ ৱাটাৰ বটল একো বস্তু এলাউড নহয় অকল পেন পেন্সিল আৰু কেছ পইচা যদি আছে বা ডেবিট কাৰ্ড আছে সেইখিনি এলাউ কৰা হ'ব তাৰ বাহিৰে একো ভিতৰত নিব নোৱাৰে গতিকে যদি বেগ আনিছে ওচৰত আশে পাশে দোকানৰ লগত আমি ঠিক কৰি দিম তেওঁলোকে এইটো বেগ নিজৰ ৰেছপন্সিবিলিটিত নিজে ৰাখিব লগতে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ৰেডিয়াছত প্ৰৱেশ কৰিব নোৱাৰিব সৰ্বসাধাৰণ লোকে গোটেইখিনি 2305টা চেণ্টাৰৰ 100 মিটাৰ পৰিধিলৈকে কোনো ধৰণৰ আমি তাতে গেদাৰিং হ'ব নিদিওঁ 100 গেটৰ পৰা য'ত পৰীক্ষা কেন্দ্ৰ আছে 100 মিটাৰ গেটৰ 100 মিটাৰ আগতে আমি মানুহবিলাকক ৰখাম আৰু তাৰ পৰা চেকিং আৰম্ভ হ'ব আৰু অকল প্ৰাৰ্থীসকলে নিজৰ এডমিট কাৰ্ডৰ ওপৰত আৰু এটা আই কাৰ্ড লৈ পেলাই ভিতৰত সোমাব পুলিচৰ চেকিং হ'ব তাৰপিছত চেণ্টাৰৰ ভিতৰত সোমাব এটা গেট খুলিব আৰু ফ্ৰিস্কিং হ'ব ফ্ৰিস্কিঙৰ পিছতহি নিজৰ জেগাত যাব পাৰিব 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে পৰীক্ষাত থাকিব 150টা প্ৰশ্ন আৰু পৰীক্ষাৰ সময় 3 ঘণ্টা কাৰণ এইবাৰ থাকিব নিগেটিভ মাৰ্কিং আমাৰ পৰীক্ষাৰ যোৱা বছৰত 100 কুৱেশ্যন আছিল এবাৰ 150টা কুৱেশ্যন আছে দ্বিতীয়তে নিগেটিভ মাৰ্কিঙৰ প্ৰভিজন আছে গতিকে নিগেটিভ মাৰ্কিং থাকিলে তেওঁলোকে যেতিয়া এনচাৰ কৰিব অলপ ভাবি চিন্তিহে যাতে এনচাৰ কৰে সেইকাৰণে যোৱা বছৰ 2 ঘণ্টা সময় দিয়া হৈছিল এবাৰ 3 ঘণ্টা সময় দিয়া হৈছে যাতে যেতিয়া এনচাৰ কৰে তাৰ আগতে খুব ভালকৈ ভাবি চিন্তিহে এনচাৰ কৰে পাৰ কুৱেশ্যন 1 মাৰ্ক আছে প্ৰথম দিনা যে প্ৰথম পৰীক্ষাত 1 মাৰ্ক যেটো আমাৰ হায়াৰ সেকেন্ডাৰী লেভেল পৰীক্ষা আছে 11,23,000 আছে তাত 150টা কুৱেশ্যন থাকিব আৰু প্ৰত্যেকটাত 1 নম্বৰ থাকিব যেটো 29 তাৰিখে পৰীক্ষা আছে আগবেলা হেতু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা আছে তাত কুৱেশ্যন পেপাৰ 150টাই থাকিব কিন্তু 125টা কুৱেশ্যনত 1 মাৰ্ক আছে আৰু নেক্সট লাষ্ট 126ৰ পৰা 150 কুৱেশ্যনত 2 মাৰ্ক আছে কাৰণ তাৰে টোটাল মাৰ্ক 175 পৰীক্ষাৰ্থীৰ সংখ্যা অধিক হোৱাৰ বাবে যাতায়াতত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে ৰাজ্য চৰকাৰে
যান বাহনৰ লগতে পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ সুচলাৰ্থে 12খনকৈ বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে ৰেল বিভাগে। এইবাৰৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে থাকিব কঠোৰৰ পৰা কঠোৰতম শাস্তি। 1 লাখ টকাৰ পৰা 10 কোটি টকালৈকে জৰিমনা ভৰিব লাগিব অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থীয়ে। আনকি হ'ব 3 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত কাৰাবাস। যদি কোনোবাই